কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং শিক্ষা বিভাগৰ যৌথ উদ্যোগত বিদ্যালয়ত টেবলেট পিচিৰ আনুষ্ঠানিক বিতৰণ। আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ লংকুহাবে প্ৰেক্ষাগৃহত কাৰ্বি আংলং জিলাৰ শিক্ষা বিভাগৰ 1,000 টেবলেট পিচি বিতৰণ। কাৰ্বি আংলং জিলাৰ শিক্ষা ব্যৱস্থাক উন্নত কৰাৰ উদ্দেশ্যেৰে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম মংহাং, লগতে বিধায়ক বিদ্যা সিং ইংলেং, MP হৰেণ সিং বে, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি আৰু পৰিষদৰ MSc EM। Giving this tablet PC. Next we have Rockland Block School, Jenka LP School. Head teacher Mohan Singh Kro will be receiving the tablet PC to the hands of Honorable CM Sir. Rockland Block Pen, Jenka LP School. Alabike Head teacher Mohan Singh Kro. Aduntu Sochek Block Pen, Umkhirni English M School. Lasi, আমি এটা এগ্রিমেন্ট কৰিছো যে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা MOU সাইন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যিবিলাকে ডক্টৰ পঢ়িব কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা গোটেইখিনি এক্সপেণ্ডিচাৰ দিয়া হ'ব, কিন্তু এটা এগ্ৰিমেণ্ট কৰিব লাগে যে পাছ কৰাৰ পিছত সেই ডক্টৰবিলাকে কাৰ্বি আংলঙতে চাকৰি কৰিব। কাৰণ মোৰ দেউতা, মোৰ ককাই, মোৰ মা, মোৰ বাইদেউ, মোৰ ককা, গ্ৰেণ্ডফাদাৰবিলাক তেওঁলোকৰ চাব লাগে। আজিকালি কাৰ্বি আংলঙৰ ডক্টৰবিলাকে পাছ কৰাৰ পিছত বাহিৰত গুচি যায় বেলেগ বেলেগ, কাৰণ চেলেৰি তাত বেছি পায়, ইয়াত চেলেৰি কম পায়, এতিয়া কাৰ্বি আংলঙত নাথাকে। আমি ইয়াত কৈছোঁ যে অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি ডিছকাছো কৰিছোঁ যে যিবিলাকৰ মেডিকেল পঢ়িব কাৰ্বি আংলঙতে চাকৰি কৰিব লাগিব, তাৰ কাৰণে তেওঁলোকৰ যিমানখিনি মেডিকেল পঢ়া দিনলৈকে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আমি তেওঁলোকৰ খৰচ পাতিটো আমি ব্যৱস্থা কৰিম। আজি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত এটা পিচ কৰে 6 মিলিটেণ্ট গ্ৰুপত আজি লেপটপ ডিষ্ট্ৰিবিউশ্যন কৰিছে। যিজন মানুহ আজি মই থিয় হৈ কথা কৈ আছোঁ, সেইজন মানুহ প্ৰথমতে স্কুলত যাওঁতে বস্তা লৈ স্কুলত গৈছোঁ, স্কুলৰ পৰা আকৌ বস্তা ঘৰত লৈ যাব লাগিব। আৰু তেনেকুৱা লেপটপ কষ্টই নাই, তাত মাত্ৰ উপস্থিত থকাটো আমি মাত্ৰ কেইটামান স্কুলতহে মানে ল'ৰা ছোৱালী, কিন্তু আজি এনেকুৱা এটা পৰিৱৰ্তন কৰি দিলে মাননীয় তুলিৰাম মংহাং ডাঙৰীয়া, যিটো নেকি প্ৰত্যেক শিক্ষক টিচাৰসকলৰ ওপৰত কেনেকৈ অধ্যয়ন কৰিব। চৰকাৰে পদক্ষেপ ল'লে যে অসমত সকলো জিলাতে গুণ উৎসৱ পাতিব লাগে। 1,217 লেপটপ দিয়া হৈছে আৰু সেইটো ক্ৰাইটেৰিয়া আছে, নৰ্মছ আছে। 195 ইনৰলমেণ্ট ষ্টুডেণ্ট হ'লে ওৱান টেবলেট পাব, আৰু এটা যদি এবভ হয় এনেধৰণৰ এটা ক্ৰাইটেৰিয়া আছে, সেইটো 2টা টেবলেট পিচি পাব। তাৰপিছত 1,500 ষ্টুডেণ্ট এনৰলমেণ্ট যদি থাকে তেওঁলোকৰ কাৰণে আকৌ 5টা টেবলেট পাব। আৰু যিবিলাকৰ এটেণ্ডেঞ্চ তেওঁলোকৰ গৈছেনে নাই সেই গোটেইখিনি সেই লেপটপৰ লগতে মনিটৰ কৰি থাকিব। আৰু যিমানখিনি মিড ডে মিল আছে গভৰ্ণমেণ্টৰ পৰা যিটো বিনামূলীয়া দি আছে, যে খোৱা বস্তু যিটো দি আছে সেইবিলাকৰ ল'ৰা ছোৱালীয়ে পাইছেনে নাই তেওঁলোকৰ মনিটৰ কৰিব। আৰু লাৰ্ণিং ছিষ্টেমটো সেই টেবলেটৰ জৰিয়তে কৰা হ'ব। এই গোটেইখিনি ইয়াত ক্ৰাইটেৰিয়া আছে, সেই গোটেইখিনি আজি আমি কাৰ্বি আংলঙৰ এডুকেশ্যনৰ ছিষ্টেমৰ পৰিৱৰ্তনৰ স্বাৰ্থত আমি বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু, অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ, তেখেতসকলক আমি ধন্যবাদ দিব লাগিব। কাৰ্বি আংলঙৰ চুকে কোণে পাহাৰ এৰিয়া যিবিলাকৰ টিচাৰ্ছবিলাকৰ বহুতো এবচেণ্ট আমি দেখা পায়, আৰু সেই এবচেণ্টৰ সেই টেবলেট পিচিটোতে থাকিব নোৱাৰে, তাৰে ল'ৰা ছোৱালী ভাল হ'ব।
তাৰ কাৰণে আপোনালোকৰ মিডিয়াবিলাক আমাক ছাপোৰ্ট কৰিব লাগিব। স্যার মোট কেইটা ট্যাবলেট দিয়া হ'ব 1217 গোটেই কাৰ্বি আংলং ঠিক আছে নেক্সট কাৰ্বি নেক্সট হ'ব।